ৰবিদাৰ মজা ফিল্ম চালোঁ আজি, ব্লেক এণ্ড হোৱাইট। ৰবিদাৰ মজা ফিল্ম, মজা লাগিল, মজা। ব্লেক এণ্ড হোৱাইট চাই আহিলোঁ, ব্লেক এণ্ড হোৱাইট। মই ঘৰত গৈ পেলাই ৰিভিউটো দি আছোঁ। কলা বগা, কলা বগা। ৰবিদাৰ ব্লেক এণ্ড হোৱাইট ফিল্মখন চাই আহিলোঁ, তো ভাল লাগিলে। কিন্তু এটা বেয়া লাগিলে যে দৰ্শকৰ পৰিমাণ খুব কম আছিলে। কাৰণটো হ'ল কি, মই যিমান দূৰ বুজি পাইছোঁ যে হয়তো পাব্লিচিটি কমকৈ হৈছে, বহুতে গম পোৱা নাই। কিন্তু খুব ধুনীয়া মুভি। 6 বছৰৰ মূৰত এখন ৰবিদাৰ ফিল্ম আহিছে, ব্লেক এণ্ড হোৱাইট। ময়ো হয়তো গম পোৱা নাছিলোঁ, আগতে গম নাপাইছিলোঁ। তো আজি ফিল্মখন চাবলৈ গ'লোঁ, কিন্তু বেয়া লাগিলে যে শ্ব' অকল এটা, সন্ধিয়া 7টা বজাতে শ্ব'টো দিছে। তো মানুহ পৰিমাণ খুব কম। তো চাই আহিলোঁ ব্লেক এণ্ড হোৱাইট, আৰু বহুত ভাল এটা মেছেজ দিছে সমাজখনক। বিশেষকৈ মই গোটেই ষ্টৰিটোৰ কথা কৈ নিদিওঁ, যোনে যোনে মানে চাইছে সি বুজি পাইছে। কথাটো হ'ল কি, মানে সমাজত যিখিনি বেয়া কাম এতিয়া হৈ আছে, তো সেইখিনিক লৈ ৰবিদাই বনাইছে। আৰু ধুনীয়া একশ্যন, যোনে একশ্যন চাই ভাল পায় সিহঁতে খুব চাই ভাল পাব। হয়তো ৰবিদা কিছুমান ক্ষেত্ৰত মানে পাব্লিচিটিৰ ক্ষেত্ৰত অকণমান কম হৈছে কাৰণে বহুতে গম নাপায় ফিল্মখনৰ বিষয়ে। মই সাধাৰণ জনতা হিচাপে, দৰ্শক হিচাপে ফিল্মখন চাই ভাল পাইছোঁ কাৰণে আপোনাৰ আগত কৈছোঁ। আপোনালোকেও এপাক চাই আহিব, আৰু অসমীয়া চিনেমা তেতিয়া আগবাঢ়ি যাব। আৰু ধুনীয়া ফিল্ম হৈছে, অসমীয়া চিনেমা বহুত আগুৱাই গৈছে আৰু আগুৱাই যাব। থেংক ইউ।